Welcome back to my YouTube channel Assamese Game. So friends, আজি মই লৈছো আপোনালোকৰ বাবে আমাৰ দেশ ভাৰতবৰ্ষৰ লগত জড়িত কেইটামান প্ৰশ্ন আৰু তাৰ উত্তৰ। বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। Question number 1. আমাৰ দেশখনৰ নাম ভাৰত হোৱাৰ কাৰণ কি? Answer. অতীজত ভৰত নামৰ এজন ৰজাই ইয়াত ৰাজত্ব কৰাৰ বাবে এই দেশখনৰ নাম ভাৰত হৈছে। Question number 2. ভাৰতৰ ৰাষ্ট্ৰভাষা কি? Answer. ভাৰতৰ ৰাষ্ট্ৰভাষা হিন্দী। Question number 3. ভাৰতৰ ভৌগোলিক আয়তন কিমান? Answer. 32,87,263 বৰ্গ কিলোমিটাৰ। Question number 4. স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী কোন আছিল? Answer. ৰাজকুমাৰী অমৃতা কৌৰ। Question number 5. জনসংখ্যাৰ ক্ষেত্ৰত বিশ্বত ভাৰতৰ স্থান কি? Answer. দ্বিতীয়। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।